ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজি ব্লগটো মই কেনেদৰে আৰম্ভ কৰোঁ আপোনালোকে চাওক। দিছে আজি থাকিব পৰা নাই, ফেনখনৰ বতাহটো বহুত কম আহিছে, গৰম পৰিছে, ৰ'দ দিছে। ছোৱালীটোৱে কি কৰি আছে? ষ্টেণ্ড পাত বেয়া হৈ যাব, আহা এইফালে আহা মাজনী আহা। তাই ষ্টেণ্ড পাত লাৰি আছে, মানে ষ্টেণ্ড পাত বেছি সেই এটা নহয়, ইমান ভাল নহয়, মানে ভাল বুলি ভাবিছিলোঁ। মই অৰ্ডাৰ দি আনিছিলোঁ, সেইবাবে এক পাত আৰু ল'ব লাগিব নতুনকৈ। আৰু এইখন মুড়িখন টানি থৈ দিয়া আছে, মানে তাই খেলি থাকে কেতিয়াবা এনেকৈ। আৰু এইখন মুড়ি মানে বহুত বেছি ভাল হয় শোৱাৰ সময়ত, মানে এনেই যদি বেলেগ মুড়ি লওঁ তেতিয়া অলপমান মুড়িখন জপা বা দি দিয়া বহুত দিগদাৰ হয়। সেইবাবে মই এইখন মুড়ি লৈছিলোঁ। আজি তাই যেতিয়া জন্মিছিল, মানে একমাহমান পাছতে লৈছিলোঁ, ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ এইখন মুড়ি। আৰু যাৰ বাচ্ছা আছে তাই ল'ব পাৰে এনেকুৱা মুড়ি, লাগিলে বহুত বেছি ভাল হয়। মুড়িখন এনেকৈ উঠাই থৈ দিব পাৰি, এনেকৈ বহুত বেছিয়ে ভাল হয়। মই এনেকৈ উঠাই থৈ দিওঁ এইখন মুড়ি, এনেকৈ বহুত ভাল হয় এনেকুৱা মুড়ি। এইখনৰ দাম মোৰ 1500 টকা লৈছিলে, মই যেতিয়া লৈছিলোঁ। ল'ব পাৰে কিছুমানে যদি লয়, পাই যাব ফ্লিপকাৰ্টত হওক বা এমাজনত হওক, গোটেই পাই যাব। বহুত ভাল হয় কিন্তু মই সেইবাবে কৈছোঁ। বাকী ঘৰৰ কামখিনি হ'ল মোৰ, এইবিলাক চব মই চাফা কৰিলোঁ। আৰু মই সদায় তাৰমানে যিকোনো বস্তু নহওক, টিভি হওক, গডৰেজ হওক, চব মানে মই চাফা কৰি থাকোঁ। একদম ধূলি বালি পৰি থাকে ন, সেইবাবে। আৰু বাকী বস্তুবিলাক মই এনেকৈ ডিচিপ্লিন কৰি ৰাখোঁ, কাৰণ ভিতৰত সোমাই ৰাখোঁ, যি ৰিমতে হওক বা বেলেগ হওক। মই বাহিৰত যিকোনো বস্তু নহওক মানে ওলাই থৈ দিব নোৱাৰোঁ, বেছি বেয়া পাওঁ তাৰমানে। আৰু ইয়াতো মই এনেকৈ ৰাখিছোঁ বস্তুবিলাক মোৰ, মানে ইয়াত এনেকৈ ৰখাৰ কাৰণ হ'ল এটাই, বস্তুবিলাক যেতিয়া মই বিচাৰিম পৰিপাতি হৈ থাকিলে ভাল লাগে। সেইবাবে মই লগাৰ সময়ত পাওঁ আৰু যিকোনো বস্তু নথওঁ কিয়, সেইবাবে এনেকৈ থওঁ। আপোনালোকে এনেকৈ থৈ চাব, ভাল লাগে। কি হ'ল মোৰ হ'ল এইখিনি ঘৰ চাফা কৰা হৈ গ'ল, মানে ডিচিপ্লিন কৰা গোটেইখিনি হ'ল ৰুম। আৰু বাকী মই এতিয়া খোৱাৰ যোগাৰ কৰিব আছোঁ। বহি লৈছে, তাই নাখায়, তথাপি মই দিছোঁ। এনে খালে খাব, নাখালে নাই, এটা বা দুটা কৰি খালে একো নহয়। মিঠা বেছিকৈতো খাব নোৱাৰে। বাকী বেলেগ বস্তু তাই একো নাখায়। আৰু বাকী যি মই নাখাওঁ কিয়, চিপছ হওক, চকলেট হওক বা আইচক্ৰীম, ঠাণ্ডা যি নাখাওঁ, তাইক মই অলপ হ'লেও তাৰে মানে দি চাওঁৱে। মই অকলে মানে খাব কিবা ভাল নালাগে, সৰুৰ পৰা মই দিওঁ, মানে এইটো মোৰ অভ্যাস হৈ গৈছে। সেইবাবে মই এনেকৈ তাইক দিওঁ। আৰু বাকী এনে এই ৰাতিপুৱা মই বেলেগ একো নাখাওঁ, কেতিয়াবাহে কিবা খাওঁ মানে। বাকী এনে মিঠাই চিঠাই এইবিলাক, ঠাণ্ডাৰ বটল বা কিবা আৰু এনেকৈ পুৰি চুৰি এইবিলাক খাওঁ আৰু। তাই নাখায় এনে তাৰমানে। কোৱা এনে আনি দিছোঁ, তথাপি বহি লৈছে কি ধুনীয়াকৈ। এটা হ'লে খোৱা, খাবাচোন তুমি। ৰাতিপুৱা দেউতাতো নাখালা নহয়, এটা খোৱা, খাই দিয়াচোন। বেলেগ বস্তু মানে একোৱে নাখায় তাই, বৰ দিগদাৰ কৰে মোক। ধুনীয়াকৈ বহি লৈছে খাবৰ বাবে, যেন তাই খাবই, নাখায় একদম। আৰু মিঠাইটো খাব দিব নোৱাৰি, এটা বা দুটা সৰু খালে একো নহয় যেনিবা, অন্যায় নকৰে মানে। মই মানে যি নাখাওঁ একদম, আইচক্ৰীম হওক, চকলেট হওক বা ঠাণ্ডা বটল, ভাবিব পাৰে আপুনি সেইবিলাকো দিয়ে, কিন্তু তাইক দিওঁ একদম। মানে মই অকলে খাব নোৱাৰোঁ, অলপ হ'লেও মানে। চাওকচোন ছোৱালীৰ এয়া কি কৰিছে তাই। কি কৰিছে এইটো? সৰুতে বহুত ভাল আছিলে, এতিয়া বদমাছ হ'ল। আৰু ডাঙৰ হোৱা মানে কি বদমাছ হ'ল। পৰি গ'ল কিজানি গোটেইখিনি। এইবিলাক কি কৰিছে ছোৱালীটো? মোৰ পৰি গ'ল দেখোন। কোৱা মোক দিয়া নালাগে আৰু, এনেও পেলাই থাকিব দিয়া। আৰু এতিয়া অলপ মাছ আছে, মাছখিনি মানে মই ভাজি ল'ম। অলপ দেৰিকৈ মাছখিনি ভাজিব লাগিব। মাছখিনি ভাজিম, আপোনালোকক সেইবিলাক নিদিওঁ। মই মাছ ওলাই আহিলোঁ, মানে এইটো ৰাস্তাটো চাওকচোন। সেইবাবে মই ওলাই যাব পৰা নাই, ইমান মানে বেছি লেতেৰা। তাৰমানে পানী অলপ বৰষুণ যদি আহে, তেতিয়া মানে পানীখিনি গোটেই ভৰ্তি হয়, সেইবাবে অলপ দিগদাৰ হয়। আৰু যেতিয়া এইখিনি পানী শুকাব, তেতিয়া মই বাহিৰত যাম আৰু ওলাই। সেইবাবে মই এনেকুৱা মানে কৰি থাকোঁ আৰু, যাব পৰা নাই। বা ছোৱালীজনী আহিছে এই বেলেগ মানে ঘৰ এটাত, মানে এই কেম্পাছ এটাত। তাই এই বেলেগৰ মানে দৰ্জা তেনেকৈ আছে, তাই মানে ঘৰত যাব সিহঁতৰ, বহুত ভাল পায় মানে এজনী মাইকী আছে, বা বুলি মাতে, সেইবাবে। তাই ঘূৰি আছে, এইটো দূৰত গ'ল। মই যাওঁ কিন্তু, তুমি আহা। নোযোৱা তুমি? মই গুচি যাওঁ তেতিয়াহ'লে। টাটা মই যাওঁ। আহিব কিজানি, ক'ত গ'ল সিহঁতৰ। সেইজনী নালাৰে, এইফালে আহা। দাদাই গ'ল নেকি? এইটো আমি সেইটো কেম্পাছত থাকোঁ, আৰু ইহঁতৰ মানে এইটো কেম্পাছ হয়।
জাগাখিনি কিন্তু বহুত বেছিয়ে ভাল লাগে পৰিৱেশটো এইফালে বিল্ডিং এটা বনাই আছে এইটো দৌৰি দৌৰি আহিছে আৰু কি হ'ল ভাল লাগিছে নেকি এইটো মোৰ দুটা এনে ভাজি চাইছোঁ মই ভিডিঅ' কৰিব নহ'ল ছোৱালীজনী কান্দিছে ঠাণ্ডা হৈ গ'ল এতিয়া এইখিনি মানে কৰি মই বনাম পিছত আনাৰস খাম মোৰ ভাত মানে ৰেডি হৈ গ'ল ভাত বনোৱা হৈ গ'ল মই আৰু এতিয়া অলপমান দুপৰীয়া হৈছে আৰু 2টামান বাজি গ'ল এতিয়া তাইকো মই একো দিব নোৱাৰোঁৱে তাৰমানে আজি টেঙা আনিবলৈ বহুত দিন হ'ল মই দিব পৰা নাই তথাপি এনে মই কাটিম 1 পিছ বা 2 পিছ এটাই খাই আৰু নাখায় বাকীখিনি মই খাম কাটি হৈ গ'ল এইখিনি মই সৰু সৰু ভাবিছোঁ ভাল লাগে এনেকৈ খাই আৰু অকল ময়ে খাব লাগিব খোৱা মানে মানুহ ঘৰত হাজবেণ্ড একোৱে নাখায় তেওঁ মানে ভাত খায় অকল মাছ আৰু মাংস সেনেকৈ খাই ভাল পায় মানে বাকী এনে বাহিৰা বস্তু মানে একোৱে মানে ভাল নাপায় খাই চাহ হওক বা মিঠাই হওক একোৱে নাখায় বা ঠাণ্ডাৰ এইবিলাক একো নাখায় মই খাওঁ অকল মই ভালকৈ খাই চহাই বুলি কোৱা এক পাত চেল্ফি ষ্টেণ্ড ল'ব লাগিব এই পাত ষ্টেণ্ড সেই অলপ মানে বহুত বেছি মানে তৰলা হয় বেছি নহয় মানে ভাল নহয় ইমান এটা মাতি দিয়া এইফালে এবাৰ মানে শুই উঠাৰ পিছত এবাৰ খোৱালোঁ আৰু খুৱাব লাগিছিল কিন্তু তাই নাখায় একদম কষ্ট কৰি দিয়ে মানে বহুত বেছি দিগদাৰ হয় তাইক মই বিশ্বাস কৰিবনে আপোনালোকে মই বিচনাৰ ওপৰত থিয় হৈ খুৱাব চাওঁ বাহিৰত উলিয়াই নিওঁ তাৰপিছত এটা বেলেগ মোৰ এইটো ৰুমৰ পিছফালে আৰু এটা ৰুম আছে মোৰ সেইটো ৰুমৰ মানে দৰ্জাখন খুলি আৰু সেইটো ৰুমতৰ ভিতৰত মই সোমাই পেলাই মানে তাতেও মই খুৱাব চেষ্টা কৰোঁ গাড়ীত উঠাই পেলাই নাই নাখায় তাই তথাপি একদম দিগদাৰ দিয়ে আৰু ইয়াতো উঠাওঁ মই ইয়াত বহিব দিওঁ ইয়াতো খুৱাব চেষ্টা কৰোঁ টিভিটো লাৰিব দিওঁ এইখিনি মই খুলি পেলাই তাইক লাৰিব দিওঁ তথাপিতো তাই নাখায় তাৰমানে একদম মোক দিগদাৰ কৰে সেইবাবে মোৰ মোক খুৱাব ইচ্ছা নাযায় একদম যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব আজিলৈ আহিছোঁ তেতিয়াহ'লে মই আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে